নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি কথা পাতিম জ্ঞানী গুণী মহাপণ্ডিত টিকটক ইউজাৰবোৰৰ ওপৰত, যিবোৰে টিকটকৰ ভিডিঅ' বনাই অসমক ৰিপ্ৰেজেণ্ট কৰিছে হেনো। অলপ দিনৰ আগত এজন হেৰি পণ্ডিতে টিকটকৰ ওপৰত অসমৰ ৰোষ্টাৰবোৰৰ ওপৰত এটা ভিডিঅ' বনাইছিল। সেই ভিডিঅ'টোত সি বহুত কথা কৈছে ৰোষ্টাৰবোৰৰ ওপৰত। আজি তাৰে কথাবোৰৰ ৰিপ্লাই দিম বুলি এই ভিডিঅ'টো বনালোঁ। বাৰু বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমত ৰোজ কৰিব, অসমৰ ৰোজ কৰি একো লাভ নাই, অসমৰ ৰোজ কৰি একো লাভ নাই। হেৰ' অসমখনৰ ৰোজ কৰি লাভ নাই বুলি ক'লি যে, মানে কি কৰি লাভ আছেনো কচোন? এইবোৰ কৰি লাভ আছে নি? আৰে চা ভাই, তোৰ পাৰ্চনেল কথাত তোক কোনোবাই ৰোজ কৰিছে, হিজৰা কৈছে, তই তাতে গোটেই অসমখনক আজৰিছ কিয়? আৰু ৰোজ কৰি কিবা লাভ আছেনে নাই তই আমাক শিকাব নালাগে। আৰু তই মিউজিকেলি বনাইছ, টিকটক বনাইছ, বনা, আমাৰ একো ক'বলৈ নাই। কিন্তু অসমখনক সাঙুৰি ৰোজ চেনেলবোৰক সাঙুৰি তই একো নকবি। ৰোজ তেনেকৈ নকৰে, ৰোজ অকণমান ভদ্ৰভাৱেও কৰিব পাৰি, এনেকৈ বেয়া কথা কৈ ৰোজ নকৰে। আৰু ৰোজ কেনেকৈ কৰে তই বাৰু আমাক শিকাব নালাগে। মই বাৰু তোক বেয়াকৈ ৰোজ নকৰোঁ, কিন্তু তই ৰোজ কি জানো? বাহিৰৰ ৰোষ্টাৰখিনি চাবিচোন কেনেকৈ ৰোজ কৰে। আৰু ইচোন আমাৰ এণ্টাৰটেইনমেণ্টৰ নিচিনাকৈ কথা কৈছে। টিকটক কোনো হিজৰামি কৰা এপ নহয়, ঠিক আছে? ঠিক আছে পিছকণ কচোন, পিছকণ ক। তাত আমি নিজৰ ক্ৰিয়েটিভিটি শ্ব' কৰোঁ, ঠিক আছে? ঠিক আছে। আৰু তহঁতে কি ক্ৰিয়েটিভিটি শ্ব' কৰ বুজিছোঁ আৰু দে। এইবোৰে ন তহঁতৰ ক্ৰিয়েটিভিটিৰ নমুনা। लैक्मे आइकॉनिक काजल, काजल इतना गहरा जो समय को मारते, लगातार सफर ये इसे मारते, लगातार काम ये इसे भी मारते, ये है गहरा काला काजल। তহঁতৰ নিচিনা মানে এনেকৈ ইউটিউবত যি টি ভিডিঅ' বনায়, যোনটো মানে অলাগতিয়াল, যোনটো কোনো মানে এইটো ভিডিঅ'ৰ হেৰি নায়েই, তো এনেকুৱা ভিডিঅ' আমি তাত টিকটকত নকৰোঁ, ঠিক আছে? তাত আমি নিজৰ ক্ৰিয়েটিভিটি শ্ব' কৰোঁ। আমি কি অলাগতিয়াল ভিডিঅ' বনাওঁ ন? আৰু ইউটিউবৰ ভিডিঅ'বোৰ অলাগতিয়াল মানে ন? আৰু এই কি হেৰি নাই হা? তই সেইটোকে কচোন প্ৰথমে কি হেৰিটো কৈ থাকোঁ মানে তই? যদি একো হেৰি নাই কেলৈ মানে হেৰি কৰি ৰাখিছ পেজ? একো হেৰি নহয় তাত। টিকটক ইউজাৰ আমাৰ যিমান ল'ৰা আছে বা হেৰি এনেকৈ চেনেলটো উঠাই একো হেৰি নাই মানে, নে তোমাৰ চকুৰ নিজৰ হেৰিটোৱে বেয়া? যদি মই একোৱেই নহয়, কোনো হেৰিয়ে নহয়। তোৰ কিবা হেৰি প্ৰব্লেম আছে নি? নে টিকটক ভিডিঅ' বনাই অসমক ৰিপ্ৰেজেণ্ট কৰাবোৰৰ কথা কোৱা ষ্টাইল এইটো? আৰু শুন, তহঁতে টিকটকত কি ভিডিঅ' বনাওঁ আৰু কি ক্ৰিয়েটিভিটি শ্ব' কৰ দেখিছোঁ আৰু দে, আমাক নক'লেও হ'ব। ये कैसे कपड़े पहने हुए तुमने? ज्यादा लंबा हो गया ना, आज नहीं बचा। Anyway. क्या? You scared me. You scared me? पीछे का कहाँ है? যিটো টাইমত বেলেগ বেলেগ কাণ্ট্ৰি, বেলেগ বেলেগ ষ্টেটত টিকটকত ৰিপ্ৰেজেণ্ট কৰি আছে এটা ষ্টেট কাণ্ট্ৰিক, তো সেনেকুৱা জেগাত অসমৰ পৰা দুই এজন ল'ৰা অসমক ৰিপ্ৰেজেণ্ট কৰি কিবা এটা কৰি আছে এই গ্ল'বেল এপটোত, তাত তহঁতৰ প্ৰব্লেম কি? मस्त जोक मारा रे, ये हंस रे हलकट हंस। বোপাই কোন বেলেগ বেলেগ কাণ্ট্ৰি আৰু ষ্টেটত টিকটকৰ ৰিপ্ৰেজেণ্ট কৰি আছে কচোন? আৰু টিকটকত ভিডিঅ' বনাই কি অসমক ৰিপ্ৰেজেণ্ট কৰ? কৃষ্ণহে বুলিছোঁ আৰু দেই। सर की जो सर से वो धीरे धीरे पागल हुआ रे मैं धीरे धीरे तेरी चुनरिया। তহঁতে কি টিকটক ভিডিঅ' বনাই অসমক ৰিপ্ৰেজেণ্ট কৰ ন? তেন্তে হিমা দাস, জুবিন পাপত আৰু বহুতে যে অসমৰ নাম উজ্বলাইছে, তেওঁলোকে কি মাখি মাৰি আছে নি? টিকটক ইউজাৰ আমাৰ যিমান ল'ৰা আছে বা হেৰি, কোনো হিজৰামি কৰিবলৈ ইয়াতে টিকটক ভিডিঅ' নকৰে, ঠিক আছে? ভাল কৈছ তই এইবোৰ। প্ৰথম কথা, তই নিজৰ পাৰ্চনেল প্ৰব্লেমটো গোটেই টিকটক ইউজাৰবোৰলৈ লৈ গৈছ যে, চিম্পেথি ন? আৰু হয়, টিকটকত চবেই হিজৰামি নকৰে, কিন্তু এইবোৰক কি বুলি কবি বাৰু? গোলাপৰ পাহি যেন কুমলীয়া মৰম, কলিজাত সানি দিম তোমাকে। ए उठाले रे देवा, उठाले रे बाबा। নেক্সট এইটো মোৰ বুলি নহয়, নেক্সট আৰু মই বিচাৰোঁ আৰু যাতে কাকো ৰোষ্ট নকৰে মিউজিকেলি ল'ৰাক এনেকৈ, কাৰণ কোনো হিজৰামি কৰিবলৈ আমি এনেকৈ ভিডিঅ' নকৰোঁ, আৰু আমি একো হিজৰামি কৰা নাই। তই মিউজিকেলি ল'ৰাৰ ৰিপ্ৰেজেণ্টেটিভ ওলাব নালাগে বুজিছ? আৰু ৰোজ কিয় কৰে বুজিছ? এইবোৰ ভিডিঅ' চাচোন, এইবোৰক হিজৰামি বুলি নকয় কি কবি?
সহজ পাইছ যদি ইমানে মৰ ঠিক আছে তো টিকটকত লিপচিং কৰি দেখা তাৰপিছত গম পাবি কিমান হাৰ্ড হয় যিটো টাইমত বেলেগ বেলেগ কাণ্ট্ৰি বেলেগ বেলেগ ষ্টেটত বোবাই টিকটকৰ লিপচিং কৰাটো একো ডাঙৰ কথা নহয় প্ৰথম কথা আৰু তোৰ কাৰণে হাৰ্ড হ'ব পাৰে কাৰণ কথাই হেৰি কোৱা আৰু ষ্টেট শব্দটো ষ্টেট কোৱাবোৰৰ কাৰণে হাৰ্ড হ'বই বাৰু মই বুজিছোঁ কথাটো এটা কথা টিকটক কৰিছ কৰ আমি তাত একো নকওঁ কিন্তু এই চুটিয়ামি হিজৰামিবোৰ যে কৰ তাত কোনো অসমৰ নাম উজ্জ্বল নহয় বুজিছ বৰঞ্চ অসমৰ নাম নুমাবহে আৰু এনেকুৱা মকটেল ভিডিঅ' যিমানে পাম আমি সিমানে ৰোজ কৰিয়ে যাম আৰু এটা কথা এনেকুৱা টিকটকৰ নামত পেট উলিয়াই কাপোৰৰ কোনো মৰ্যাদা নথকাকৈ যে ছোৱালীবোৰৰ ভিডিঅ'বোৰ বনোৱা এইবোৰ ভাল নেদেখি বুজিছা অসমীয়া চাদৰ মেখেলাযোৰ পিন্ধি যেতিয়া ভিডিঅ'টো বনোৱা কাপোৰযোৰ পিন্ধাৰ ফালেও অলপ মন দিবা কিয়নো সকলো কাপোৰ পিন্ধাৰ এটা নিয়ম থাকে কাপোৰৰ মৰ্যাদা থাকে যি ধৰণে কাপোৰ পিন্ধি অলপ লাইক পপুলাৰৰ কাৰণে শৰীৰৰ কিছুমান অংগ উলিয়াই ভিডিঅ'টো বনোৱা ভাল নেদেখি তাত বিশেষকৈ অসমৰ ছোৱালীসমূহক কৈছোঁ বাহিৰৰ বা অসমৰ বাহিৰৰ কিছুমান টিকটক ভিডিঅ' দেখি তোমালোকে সেই শৰীৰৰ অংগ দেখুৱাই ভিডিঅ' নবনাবা কাৰণ বাহিৰতে পশ্চিমীয়া সভ্যতাখিনি তাৰ মানুহে ভালকৈ আদৰি ল'ব কিন্তু এইখন অসম হয় ভাই বুজি চাই নহয় কি ক'ব বিচাৰিছোঁ এটা ভিডিঅ'ৰ কাৰণে শৰীৰৰ অংগ দেখুৱাই নিজৰ ভৱিষ্যত জীৱনবোৰ বেয়া নকৰিবা বাৰু বন্ধুসকল ভিডিঅ'টো কেনেকুৱা পালা জনাবাচোন আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা লগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা চ' পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত বাই বাই अपनी माई के चोदता घचार फेला फूल आवे बूढ़ चट्टा का लड़का